ককা আইতাহঁতে কৈ আহিছে যে পৰুৱা ডিম খালে হেনো বসন্ত ৰোগৰ পৰা হাত সাৰিব পাৰে। সেয়েহে প্ৰায় বহাগ মাহত খাব লাগে বুলি কয়। So, hello guys, kumluk sudung takamam, welcome my YouTube channel Adi Rui. তো আজি ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। বিশেষ আজি বিহুৰ উৰুকা দিনা আমি বছেৰি পৰুৱা ডিম খাওঁ। সেয়েহে আজিও বিচাৰিবলৈ আহিলোঁ। বহাগতে 101টা শাক খাব লাগে। কোনে কোনে খাইছে জনাব কমেণ্টত। পটাপট কুপা নামা বহু এটা পৰুৱা বা চালোঁ ইয়াত কমকৈ আছে আৰু বেলেগতো চাব লাগিব। পানী চফা কৰিলে সহজ হয়। পানী চফা কৰিলে কামুৰিবলৈ চান্স নাপায়। তো অলপ হেৰি হ'ল যে এতিয়া পাবলৈ নাই বুলি ক'ব লাগিব, বহুত কম। জাষ্ট আধা কেজিমান পালোঁ। দুজন মানুহ গৈছিলোঁ। নিয়মটো হৈ যাব আৰু ন, সেইটো কাৰণে চাওক আপোনালোকে। এয়া পৰুৱা ডিম অকণমান চফা কৰিবলৈ আৰু আছে ইয়াত, বাকী ঘৰত এইটো কৰা হ'ব। তো আপোনালোকে জনাব আপোনালোকৰ ফালে বিহু উৰুকা দিনা এনেকৈ পৰুৱা ডিম খোৱা হয় নেকি? তো আমাৰ প্ৰায় ককা আইতাহঁতে কৈ আহিছে যে পৰুৱা ডিম খালে হেনো বসন্ত ৰোগৰ পৰা হাত সাৰিব পাৰে। সেয়েহে প্ৰায় বহাগ মাহত খাব লাগে বুলি কয়। সেয়া চাওক, মাত্ৰ আধা কেজিমানেই হ'ব। একদম পাবলৈ নাই, বহুত বাৰীবিলাকত গ'লোঁ কিন্তু নাপালোঁৱেই প্ৰায়। তথাপিতো এইবাৰ বহাগৰ বিহুটো উৰুকাত যে পৰুৱা ডিম খাব লাগে, এইমতে হ'ল আৰু ন। তো ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। তো আজিলৈ ইমানেই, বাই বাই।